নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া চাওকচোন আজি আমি পথাৰলৈ আহিলোঁ। এয়া ইমান ধুনীয়া ধানে একদম হাঁহি আছে, ইমান ধুনীয়া হৈছে ধানবোৰ। এয়া চাওক, বহুত ধুনীয়া হৈছে। কিন্তু আমাৰ ধানখিনি কি হৈছে নাজানো, সকলোৰে মুখে মুখে শুনিছোঁ ধানবোৰ বোলে ভাল হোৱা নাই। যিখিনি ধান কৰিছিলোঁ, জহা ধান কৰিছিলোঁ, চৰকাৰৰ ঘৰৰ পৰা দিয়া জহা ধান কৰিছিলোঁ। ধানখিনি চাবলৈ এতিয়া আহি আছোঁ, ব'লকচোন আপোনালোকো ব'লক। বা ৰাস্তাটো বৰ খলা বমা। এয়া চাওকচোন পথাৰত সকলোৰে ধানবোৰ ভাল হৈছে। নাহিলি কিয় তহঁত? দেখিছে ইহঁত, এইফালে আহিল। আহি আছোঁ সঁচাই পথাৰখনলৈ আহি বহুতেই ভাল লাগিছে, কিন্তু ধানডৰা দেখিলেহে গম পাম আৰু মনৰ আনন্দটো থাকে নে নাথাকে। বহুত কষ্ট কৰি ৰুইছিলোঁ, 3 বিঘাকৈ মাটি ৰুইছিলোঁ নিজে। এয়া চাওকচোন, এয়া চাওক, এয়া জহা ধান কি হ'ল চাওকচোন। এয়া চৰকাৰৰ ঘৰৰ পৰা দিয়া গুটি আছিলে। এয়া বিলৈ চাওক, ইছ ৰাম, ট্ৰেক্টৰত টকা খৰচ, সাৰত টকা খৰচ। মানে বীজবোৰ যে চৰকাৰৰ ঘৰৰ পৰা দিয়ে, কিয় দিয়ে নাজানো। কিন্তু এয়া চাওকচোন ধানৰ গতি, গুচাটো নহ'লে নাই, কিন্তু যিকেইটা থোক ওলাইছে সেয়াও চাওকচোন কেনেকুৱা দশা। হে ভগৱান। ইয়াৰ আগৰবাৰ মই তিল খেতি কৰিছিলোঁ, তিল খেতিও সেই তেনেকুৱাই হ'ল। ঘেঁহু কৰিছিলোঁ, মচুমাহ কৰিছিলোঁ, সেইফালে আৰু আগলৈ আছে। আগৰখিনিও একেই দশা, সেইবিলাক আগৰখিনিও একেই দশা হৈছে। আৰু ইমান দূৰলৈ নাযাওঁগৈ। বাকী যিবিলাক আমাৰ লোকেল বীজ, সেইবিলাকৰ খেতি চাওক ইমান ধুনীয়া হৈছে। এয়া চাপৰত হৈছে যদিও এয়া ধান ইমানেই ধুনীয়া হৈছে, চাওক থোকেৰে ভৰি আছে, হালি আছে। কিন্তু এয়া চৰকাৰৰ ঘৰৰ পৰা দিয়া গুটি, এয়া অৱস্থা। ভাল বীজ নিদিলে আচলতে গুটি দিবই নালাগে, কাৰণ ইমান কষ্ট কৰি ৰোৱা হয়। চৰকাৰৰ ঘৰৰ পৰা যেতিয়া মানুহে বস্তুখিনি পায় অতি আগ্ৰহেৰে ৰুৱে, কিন্তু সেইখিনি যদি এনেকুৱা হয় বহুত বেয়া লাগে। দাদা, এইখিনি ইয়াত যে জহা ধান যোনে যোনে কৰিছিল চব একেই হৈছে নেকি? কি তাৰমানে চৰকাৰৰ গুটিবোৰ কিয় এনেকুৱা দিয়ে? তেহেঁতেহে জানিব। মানে ঠিকাদাৰৰ পেট ভৰাই, আৰু ঠিকাদাৰৰ পেট ভৰাই কৃষক যি হয় হৈ থাক। এতিয়া এইবিলাকৰ চাওকচোন এয়া অৱস্থা। এইবিলাক নাহে। এতিয়া পথাৰ ইয়াত মানে যোনে যোনে লৈছিলে চবৰেতো একেই হ'ল আৰু চব এনেকুৱা। আমাৰ বাবুখিনিও এনেকুৱাই, ৰূপকৰ তেনেকুৱা হ'ল, বাছাৰো তেনেকুৱা হৈছে, লাটুও তেনেকুৱা হৈছে বোলে। এনেকুৱা যদি আৰু অন্যায় ধান দিয়ে, মানুহ চৰকাৰে ধনী কৰিবনে একেবাৰে ভিক্ষাৰী কৰিবলৈ ওলাইছে? মানুহে বছৰটোৰ কাৰণে গুটিকেইটা গোটাই ন, এয়া অৱস্থা। সেইটোৱে। কিন্তু এই কংগ্ৰেছ চৰকাৰৰ দিনত যেতিয়া দিছিলে গুটি, সেইখিনি কিন্তু ভাল হৈছিলে দেই। এই বিজেপি চৰকাৰৰ দিনতহে এনেকুৱা হৈছে, আৰু কোনোটো শস্যই ভাল নহয়। আলু দিলে আলু বীজ বেয়া, মচুমাহ বেয়া, ঘেঁহু বেয়া, তিল বেয়া, শাক পাচলিৰ যি বীজ দিয়ে সেয়াওতো একো নহয়েই। কাৰণ এনেকৈ মানুহক নিথৰুৱা কৰিব নালাগে। অৰুণোদয় কিবা কিবি সেই আঁচনিবোৰ দিয়াতকৈ যদি কৃষকসকলক ডাইৰেক্ট খেতিৰ কাৰণে যদি পইচা দি দিয়ে তথাপিতো ভাল। এয়াহে ঠিকাদাৰে যি গুটি কিনি আনি ৰাইজক বিলায়, সেয়া গুটি, এয়া দশা। এয়া চাওক, বহুত বেয়া লাগিল পথাৰখনলৈ গৈ। এয়া বেলেগৰ ধান ইমান ধুনীয়া হৈ আছে, আমি জহা খেতি কৰিম বুলি জহা খেতিখিনিয়ে কৰিলোঁ, তাকো আমি নাপালোঁ। বৰ দুখ লাগিছে। আজিৰ ভিডিঅ'টোতে ইমানতে সামৰণি মাৰিছোঁ। যদিহে আপোনালোকে ভাল পায় তেন্তে হ'লে শ্বেয়াৰ কৰিব, কাৰণ চৰকাৰে এই বস্তুখিনি দেখিব লাগে। কাৰণ ইমান কষ্টকৈ কৃষকে ৰুৱে, ৰোৱাৰ পাছত যদি ফলটো নাপায় তেন্তে হ'লে বহুত বেয়া লাগে। অকল মই কৰিছোঁ যে এনে নহয়, গোটেই যিমানে চৰকাৰৰ বীজ লৈ খেতি কৰিছে সকলোখিনিয়ে একে দশা হৈছে। সেয়েহে যাতে আৰু তেনেকুৱা নহওক,
পাছত যি বীজ দিয়ে সকলোখিনি যাতে চাই চিতি ভালকৈ দিয়ে ইয়াকে কামনা কৰিলোঁ। ধন্যবাদ।